Hello everyone, আশা কৰো আপোনালোক ভালে আছে। এই আজি মই অলপ চিকেন কিনিব ওলাই আহিছো। আপোনালোকক দেখাম গুটিখিনি। ভিডিও চাই থাকিব শেষলৈকে। এই কাষতে আছে দোকানটো। আহি পালো। এইটোৱে হয়। Hola. Pechuga. ¿Kg cuánto? এওঁলোকে এইটো ব্ৰেষ্ট পাৰ্ট সেপাৰেটলি আৰু লেগ পিস সেপাৰেটলি কে বেছে বেলেগকে 130 মেক্সিকান পয়সা ব্ৰেষ্ট পেচুকা este leg piece to 70 Mexican paisa. Este 1 kg pechuga. ¿Kilo? Sí. Best part to তেওঁলোকৰ 130 টকা কেজি আৰু leg piece to তেওঁলোকৰ 70 Mexican paisa. Chicos? Sí, chico pieces. তেওঁলোকৰ কটা ষ্টাইলটো চক এতিয়াহে কাটে ব্ৰেষ্ট পাৰ্টটো 500 মান পৰিব আৰু আমাৰ তাৰ যেহেতু 130 মেক্সিকান পইচা বুলি কৈছে 500 মান কেজি হয় আৰু আপোনালোকৰ লেগ পিচটো 70 মেক্সিকান পইচা তাৰ মানে আমাৰ 280 90 মান পৰিব আৰু কেজি Okay, sí. এই ললো আৰু 1 কেজি এতিয়া মই আজি মোৰ প্লানটো হ'ল মানে মোক ইয়াত কৈ থাকে মোৰ আসামিজ ষ্টাইলৰ চিকেন বনাবৰ কাৰণে বনোৱাই নাছিলে মানিলৈকে আজি মই তেওঁলোকক বনাই খুৱাম বুলি ভাবিছোঁ কাৰণে 1 কেজি চিকেন লৈছোঁ আজি পুৰা তেওঁলোকক বনাই খুৱাম আমাৰ ষ্টাইলত মোৰ ভিডিওটো চাই থাকিব শেষলৈকে গোটেইখিনি মই দেখাই থাকিম আলু বিলাহী জলকীয়াটো কাটি লওঁ আৰু মছলাবিলাক ৰেডিমেড আছে প্লেনকৈ বনাম তাৰপিছত মাংসটো ধোৱা আছে এইটো পিঁয়াজ বিলাহী আলু জলকীয়া কাটি ৰেডি হ'ল আৰু ইফালে আছে আপোনালোকৰ চিলি পাউডাৰ কোৰিয়েণ্ডাৰ পাউডাৰ তাৰপিছত গৰম মছলা আৰু জিঞ্জাৰ গাৰ্লিক পেষ্ট সব ৰেডি আছে এইটো ইউজ কৰিম মই আৰু ইফালে চিকেন ৰেডি আছে এতিয়া বনাব আৰম্ভ কৰোঁ খানাটো হ'ল আৰু এতিয়া খাম মই তেওঁলোকৰ ওচৰত গৈ পিনে ফিডবেকটো জনাই আছোঁ
তেওঁলোকে কেনেকুৱা পালে চিকেন টেষ্টটো চাই থাকিব। Wait. Yalini, how about you? Did you like it, chicken? Yes, it was very nice actually. Shweta? Yeah, it was very nice. Thank you. You have to tell honestly. Super.